নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি অন্য এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি বিশেষ এটা অন্যতম টপিক, সুকীয়া এটা টপিক লৈ হাঁহৰ মাংসৰে এসাঁজ খোৱাৰ চলেৰে আপোনালোকক কেনেকৈনো ৰান্ধিব পাৰি হাঁহৰ মাংস, তাৰ এটা মানে নমুনা দিবৰ কাৰণে মই উপস্থিত হৈছোঁ। আমাৰ লগত আছে মন্দিলদা আছে, তেখেত আছে। তেখেতে আজি আপোনালোকক সম্পূৰ্ণ দেখাব কেনেকৈ বনাব লাগিব, কেনেকৈ প্ৰথমৰ পৰা ষ্টাৰ্টিঙৰ পৰা আপোনালোকক শেষলৈকে দেখাব তেখেতে কেনেকৈ। আদা নহৰু পিঁয়াজ জলকীয়া কালাৰ হ'ব, তেলিকে ৰং এটা মানে বেঙুনি এটা হেৰি কয়, কালাৰ এটা আমাৰ গাঁৱলীয়া ভাষাত পকৰ পোৰা গুড়ি বুলিও ক'ব পাৰি। আমাৰ মানে খাটি অসমীয়া যিটো ৰাতিপুৱা পকৰ পোৰা গুড়ি ৰাতিপুৱা গম পোৱা যায়, খাওঁতে ভাল লাগে, পাছদিনা সেই ৰিজাল্ট ওলায় মানে। হাঁহৰ মাংস 1 কেজি আছে। এটা হাঁহৰ মাংস, এজাল হাঁহ, যিটো আমাৰ অসমীয়াত পাতি হাঁহ। মাংসটো অলপ লৰাই থাকোঁতে নিমখ দিলে ভাল। এতিয়া আপোনালোকে ইয়াৰ নিজে এটা হিচাপ কৰি এনেকৈ নিমখটো দিব পাৰে। এটা হিচাপ কৰি আপোনালোকে নিমখটো ইয়াতে দি দিব। আচ্ছা, এতিয়া আমি এনেই জানিব বিচাৰোঁ আপোনাৰ বিষয়ে। আপুনি এইবিলাক এনেই কেতিয়াবা কৰি ভাল পায়? এনেই এইবিলাক বস্তু ঘৰত কৰি থাকি নেকি? মই বনাই খুব ভাল পাওঁ। ল'ৰাটো মোৰ চখ। মই মাংস মানে ওচৰৰ পৰা আৰম্ভ কৰি দিওঁ। কথাত ক'বলৈ গ'লে তেখেতে মানে কি নিজেও খাই ভাল পায় আৰু আনকো খুৱাই ভাল পায়। মানে সেইটো আমি ইতিমধ্যে গম পাইছোঁ, আৰু হয়ো মই খাইছোঁ ইতিমধ্যে। মই আগতো খাইছোঁ। তেখেতৰ যিটো খাদ্য মানে এটা সুকীয়া আমেজ পোৱা যায়। এতিয়া আৰু চাই থাকক আগলৈ কি হয়, কেনেকুৱা হয়। যদি আপোনালোকে খোৱাটোও দেখাওঁ। কৃষকসকলক সোনকালে আনি পিনি মানে ডাইৰেক্ট অফিচৰ কাপোৰ পিন্ধা থাকে, লাগি গ'লো বিহু বিদায় বুলি 1000-1500 ৰুমত। তাকে আৰু কাৰণ আমি ৰুমত থকা মানুহ ঠাণ্ডা ৰেষ্টুৰেণ্ট দিব লাগিব। জিৰা গুড়িটো আমি দিওঁ অলপ। ৰেষ্টুৰেণ্টটো অলৰেডি আমি তেলত দিছোঁৱে কাৰণে অলপ এতিয়া আপুনি কেমেৰা ধৰিব পাৰিছে নাই? এতিয়া ঘৰৰ পৰা নহ'ব, আপুনি অলপ জুম কৰিলে গম পাব। তেলটো দেখিছেনে কেনেকুৱা লাগিছে? তেলটো ওলাই গৈছে, তেল ওলাইছে। অলপ আমি এতিয়া অলপ জুইটো অলপ কম হিট কৰি মাংসটো অলপ সিজিব দিম। জুইটো অলপ কম দিব লাগে। অলপ কমাই দিব। আৰুটো বেছি দিলে মাংসটো মানে সোৱাদটো কমাই দিয়ে, মানে অলপ কেপিয়া টাইপ কৰি দিব মানে বস্তুটো। গুড়া মিট মছলা দি দিম। পেকেটিং মানে যিটো পেকেট থাকে, আমাৰ দুপৰীয়া পেকেটে চলে। আমাৰ সেইটোৱে চলে। সেইটো উপলব্ধ। এতিয়া আকৌ আমি ঢাকনখন এনেকৈ মাৰি দিয়া হয়। এতিয়া আকৌ আপোনালোকে ঢাকনখন খুলিব। চাব লাগিব মাজে মাজে বস্তুটো। এতিয়া অলপ লাগি ধৰিছে হা বস্তুটো যেতিয়া লাগি ধৰিব, ৰুমতে বিলাহী দুটা পৰি আছিলে, মই দি দিওঁ। বিলাহীটো দিলেও মানে কেবি সোৱাদটো মানে ভাল আছে। খাব পৰা হ'ব। তাৰপিছতে পানী এটা দিম আৰু এসাঁজ উতলিব দিম। ক'বই নালাগে আৰু ইমান ভাল। আচ্ছা, আমি আপোনাৰ পৰা আকৌ জানিব বিচাৰোঁ, মানে আপুনি ধৰি লওক খাদ্যৰ ভিতৰত কি খাদ্য বনায়? এতিয়া মাংস ধৰি লওক মাংস বনায় আপুনি? মই নিৰামিষ খাদ্য নবনাওঁ। নিৰামিষ নবনায় ন? মই মাংস বনাই ভাল পাওঁ। তাৰপিছত মই কণী নাখাওঁৱেই। কণীটো বনোৱাত মোৰ ইমান ইণ্টাৰেষ্ট নাই। লগত আমাৰ এজনে মাংস নোখোৱাৰ কাৰণে কণী বনালে তেলৰ কাৰণে। মই কেনেকৈ বনাই মোৰ সেই বিষয়ে আইডিয়াই নাই। মানে মই ভাল নাপাওঁ কণী। মাছটো ইমান ভাল নালাগে। মাংস লাগিলে এপিছে হওক লাগিলে মানে একদম মানে খুব দি দিয়ে মানে মোৰ কিবা এটা ভাল লাগি যায়। গাহৰি এপিছ হৈ যায় তেতিয়া আৰু খুব হৈ পাওঁ আৰু বেলেগ আৰু গম পালে।
আছে চবৰ কাৰণে চব বেলেগ। দিয়ে মানে বুজি পাব অৰ্থ কি হয়, গতিকে মাংস প্ৰিয় মানুহ, মাংস প্ৰিয় বুলি ক'ব লাগিব। গতিকে তেখেতৰ পৰা জানিলোঁ আমি কেনেকৈ বনায় আৰু এনেই বাকী তেনেকৈ আপোনালোকে চাই গৈ থাকিব ভিডিঅ'বোৰ, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি যাব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, অকণমান উঠিলত সহায় কৰি দিব যাতে আৰু এনেকৈ ভিডিঅ'বোৰ বনাবলৈ যেন সাহস কৰোঁ। এটা ছাবস্ক্ৰাইবে এটা লাইকে হয়তো কোনোবা এটা ল'ৰাৰ কোনোবা এটা চেনেলৰ ভৱিষ্যতটো চেঞ্জ কৰি দিব পাৰে। তাকে আৰু আপোনালোকে আশীৰ্বাদ কৰিব আৰু মৰম দিব আৰু সেয়াই আৰু আগলৈ মাংসটো অলপ লৰাইছোঁ, মাংসটো লাগি ধৰিছে আমি এতিয়া অলপ পানী এড কৰিম, পানী অলপ দিব লাগিব ন, অলপ এড কৰিম পানী। নেক্সট আপোনালোকক কেনেকৈ লগ পাম, নেক্সট আমি গাহৰি ৰেচিপিত লগ পাই আছোঁ। নেক্সট আমি ইমানতে আজি ভিডিঅ'টো সমাপ্ত কৰিছোঁ আৰু আমি খোৱাটো দেখাই দিম পিছত। তাৰপৰা নেক্সট আমি আকৌ গাহৰি ৰেচিপি দেখাম, গাহৰি কেনেকৈ বনাই বইলিং হ'ব, গাহৰি বইলিং আমি আপোনালোকক নিশ্চয় আমি দেখাম। গতিকে আপোনালোকে ভিডিঅ'টো লাইক আৰু কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে মোৰ ভিডিঅ'টো আকৌ আপোনালোকে নটিফিকেশ্যনত অলপতে পাই যায় আপোনালোকে এনেকৈ ৰেচিপি চাবৰ কাৰণে আপোনাৰ বিশেষকৈ ৰুমত থকা কেনেকৈ কম সময়তে বনাই কেনেকৈ কম সময়ত খাব পাৰি এনেকুৱা ধৰণৰ ৰেচিপিবিলাক পাবৰ কাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব। ছাবস্ক্ৰাইব কৰি ঠিক আছে, তো আজিলৈ আহোঁ ভিডিঅ'টো। নমস্কাৰ, বাই বাই। বাই বাই।